উল্টা পুল্টা কৰি আছে ন আপুনি টাউন কমিটিৰ পৰা বিল্ডিং কনষ্ট্ৰাকশ্যন কিবা আছে আপুনি নিজে কৈছে বোলে ডিফল্ট যদি মাতে মই ডিফল্ট আহি যাম এইটো আপোনাৰ ওপৰত এইবিলাক কথা পাতক সিক্ৰেটলি পাতক বা আপোনাৰ লগত পাতক এইটো দ্যাটছ ইওৰ ওন যদি সেইটো আমি নাজানো লৈছে কোন অথৰিটিৰ পৰা আপোনাৰ ৰাখিছে এইটো খালাংদে হলা লোগো পেন যদি একটা কিবা হেণ্ডেল কৰিব নোৱাৰে কি লাগে আপুনি নামটো ক'বনে আপোনাৰ নাম মোৰ নাম খালাং খালাং ৰবচোন কৈছে দেখাই নাই আজি দিনে দেখাব কৈছে ষ্টেটমেন্ট ভালকে দিব হা আইডি নহলে ট্ৰেডিং লাইসেন্স কেনেকৈ পাব আমি আপুনি ভালকে ষ্টেটমেন্ট দিব ট্ৰেডিং লাইসেন্স কাটিব ট্ৰেডিং লাইসেন্স আমিতো আছে আমাৰ তাত কি আপোনাৰ নম্বৰ লৈছে মোৰ নামতে আছে এটো কাটিব লাগিব উপায় নাই নম্বৰটো ক ট্ৰেডিং লাইসেন্স নট টাইম নহলে আপুনি উল্লেখ কৰিব নালাগে নাই ভোটাৰ আইডি আমি কথা নাই ভোটাৰ আইডি তো কথা নাই লিষ্ট লৈছে কিন্তু বিল্ডিঙে উঠাই আছো এইটো মালিকে যেনেকে পাৰমিশন দিছে তেনেকে উঠাই আছে ওৱান উইক আপোনাক টাইম দিছে মাতিব বুলি এইটো নহতে মালিকে বাহিৰত থাকে মালিকে বাহিৰত আপুনি থাকে একো নালাগে মালিকৰ নাম কৈ দে অনলাইন দি ক'ব পাৰে দিব লাগিব না আমি আপুনি ক'ব পাৰিব নে এতিয়া ডকুমেন্টছ পঠাই দিব কাৰণে মালিকৰ নাম কৈ দিব তাক সুধিব লাগিব প্ৰেছি দাদাৰ লগত হলেও নাম নাজানিলেও আশা কৰে নেকি নে সংগঠনটো বহুত আছে আমাৰ মনত নাথাকে সংগঠন সংগঠন নামখন কৈ আপুনি নামটো ইণ্ডিভিজুৱেলি মানুহ চিনি পাওঁ মানুহটোৰ নামটো চিনি পাব এণ্টি কোনটো এতিয়া একটা অৰ্গেনাইজেশ্যন আছে আকৌ কালি পৰি বেলেগ অৰ্গেনাইজেশ্যন হৈ যায় অৰ্গেনাইজেশ্যনটো বাদ দিয়া আপুনি এইটো যিটো আপুনি লগত কথা পাতিছে কাৰ্বি হওক যি হওক নামটো কৈ দিব সি মই জানো বিদ্যা নাম জানো বিদা কি লিখে নাজানো এইটো বিদ্যা জানো খালি বিদা ইংলেং কি লিখে ইংলেণ্ড লিখে না কি লিখে নাজানো বিদা আৰু লগতে লগত সংসাৰ আছিলে সংসাৰ কি লিখে এইটো গম নাপাওঁ আৰু এটা গ্ৰুপত কোন কোন আছে আমাৰ নাম নাজানো কি হিচাপত আপোনাৰ কিবা আশা কৰিছে কি হিচাপতে আশা কৰিছে কথা পাতিছে নেকি তেখেত আপুনি এইটো লিষ্ট লোৱাটো কিমান বছৰ মানে লৈছে এইটো আপোনাৰ অৰিজিনেল ঘৰটো ক'ত আগৰ মানসা কিমান বছৰৰ পৰা ইয়াত ঘৰ কৰি আছে 70 ইয়াৰ্ছ 70 এটা যিটো ঘটনা আপুনি যে ঘৰ বনাইছে বিউচি তলত এইখিনি পিছত এইটো আচৰটো অনাৰটো কোন হয় আচৰটো দিবাছা মানুহ হয় সীমাচা আপুনি কিহেৰে লৈছে মানে কিনা লৈছে না লিজৰ লৈছে না লিজ লৈছো কিমান বছৰৰ কাৰণে লৈছে এইটো মই ক'ব নোৱাৰো দাদা লৈছে ইয়াত আপোনাৰ ভোটাৰ আইডি আছে আছে আপুনি কি ইয়াতে কি বিজনেছ কৰিব হৈছে বিজনেছ কৰি আছো কিহৰ বিজনেছ কৰিছে হাৰ্ডৱেৰ দোকান আছে হাৰ্ডৱেৰ কোনটো জাগাত আছে মানজাতে মানসা হাৰ্ডৱেৰটো কাৰ নামৰ পৰা লাইচেন্সটো চলি মোৰ আছে নামতে আছে কেছে ডকুমেন্ট কোন মানে তাৰ জন্য এইটো মই শুনা পাইছো যে ইয়াত মানসা লোকেল অৰ্গেনাইজেশ্যন কেএছ এইবিলাক আপোনাৰ পৰা কি ডিল কৰা হৈছে তেনেকে কোনো ডিল নাই ঠিক আছে কোন সি চেক খালো নহলে দিনাখন আপুনি পলাই গৈছে কি নহলে পলাই গৈছে মোৰ আজিৰ কাম আহিব পলাই গল বুলি আমি তো ক'ব লাগিব না এইখিনি কি দৰকাৰ আমাক কল কৰিব কমিটি কনষ্ট্ৰাকশ্যন ওলাই যোৱাৰ নিচিনাই কৈ ভাবিছে আমি আপুনি এইটো দিনাখন লগ কৰিম কৈছে গুচি গ'ল লাগে ন আপুনি কৈ যোৱা নাই আমাক হেতু পলাইছে বুলি তো আমি তো ক'ব লাগিব আপোনালোকে আহিব এণ্টৰ কথা পাতিব সেইকাৰণে আপুনিও থাকিব লাগিব কাটি দিছে আপুনি নিজে কৈছে ফোন মাৰিছো এণ্টে কৈছে নাই আপুনি নিজে কৈছে নে নাই দিছে আপুনি নিজে কৈছে নে নাই যে সিহঁতে থাকিলে মই বি থাকিব কৈছে নে নাই সিহঁতক মই গোট খাম কথা পাতিম এনেকা নহয়তো আপুনি আমাক য'ত নেকি মাতিব আমি আহি যাম কৈছে আপুনি মই নিজে সিহঁতক গোট খুৱাই পিনে মই নিদিম কৈছে লৈ নিম কাৰণ চেক্ৰেটাৰী লিষ্ট কিবা কিবি কৈছে নি আপোনাৰ একো কোৱা নাই পিসি কেছে নহলে কালি আপুনি কৈছে বোলে কেএছএ তৰফৰ পৰা আপুনি কথা পাতিব কৈছে বোলে মানে আমিতো লোকেল ল'ৰাবিলাক চবৰ পাৰ্মিশ্যন লৈ কিনে আমি কাম কৰো সিহঁতৰ লগতে লোকেল ল'ৰা বুলি কোন হয় এইটো নামটো ইয়াতে চব অৰ্গেনাইজেশ্যন আছে অৰ্গেনাইজেশ্যন নামটো কৈ দিব অৰ্গেনাইজেশ্যনটো বহুত আছে ইয়াতে কৈ দিব আপুনি নামটো কৈ দিব এতিয়া নামটো কোনটো অৰ্গেনাইজেশ্যন কি হয় এতিয়া আমি ভালকে নাজানো অৰ্গেনাইজেশ্যন ক'লে মানুহবিলাক বিশ্বাস নকৰিব নামটো সংগঠনৰ নামটো থাকিব আপুনি নাম নাজানিলেও আশা কৰে নেকি নে সংগঠনটো বহুত আছে আমাৰ মনত নাথাকে সংগঠন নামখন কৈ মই মানুহ ইণ্ডিভিজুৱেলি মানুহ চিনি পাওঁ মানুহটোৰ নামটো চিনি পাব এণ্টি কোনটো এতিয়া একটা অৰ্গেনাইজেশ্যন আছে আকৌ কালি পৰি বেলেগ অৰ্গেনাইজেশ্যন হৈ যায় অৰ্গেনাইজেশ্যনটো বাদ দিয়া আপুনি এইটো যিটো আপুনি লগত কথা পাতিছে কাৰ্বি হওক যি হওক নামটো কৈ দিব সি মই জানো বিদ্যা নাম জানো বিদা কি লিখে নাজানো এইটো বিদ্যা জানো খালি বিদা ইংলেং কি লিখে ইংলেণ্ড লিখে না কি লিখে নাজানো বিদা আৰু লগত সংসাৰ আছিলে সংসাৰ কি লিখে এইটো গম নাপাওঁ আৰু এটা গ্ৰুপত কোন কোন আছে আমাৰ নাম নাজানো কি হিচাপত আপোনাৰ কিবা আশা কৰিছে কি হিচাপতে আশা কৰিছে কথা পাতিছে নেকি তেখেত
আপুনি আপুনি এইটো লিষ্ট লোৱাটো কিমান বছৰ মানে লৈছে এইটো কথাৰে এইটো মানে মাটিটো ল'ব সাহস কৰিছে আপুনি আপুনি জানে এইটো 6 শিডিউল এৰিয়া হয় 6 শিডিউল এৰিয়া হ'লে নন ট্ৰাইবেল তো আপোনালোকে জানে ইয়াত মাটি কিনা বেচা আপোনাৰ এইটো সাহস নাথাকিব লাগে এইটোতো মাটি যি বস্তু হওক কনচিল পৰা যে এইটোতো ডিক্লেয়াৰ কৰা হৈ গ'ল কোনো ধৰণৰ মানুহক এইটো মাটিটো লাইচেঞ্চটো দিয়া নহ'ব কিন্তু ট্ৰেডিং লাইচেঞ্চ দিয়া নহ'ব লিজ দিয়া নহ'ব পটা দিয়া নহ'ব এইটোতো আপোনালোকে নিশ্চয় চিনি পাব যে এইটোতো ক'ব কথাই নাই কিন্তু আপোনালোকে কেনেকুৱা ল'ব পাৰে